বজাৰলৈ আহিলো হয় এই পেটটো দেখোন বৰটা টিকুট মাৰি ধৰিছে এই জানো পাই ঐ এই যাব যেনে পাইছো এতিয়াহে পেটটো অকণ ভাল লাগিছে কি কথানো শুনিছো হেৰো তাৰ পৰা জানো কিবা উপকাৰ হৈছে পানী যোগান আৰু শৌচালয় যোগান ধৰিছে শৌচালয়ৰ যোগান ধৰিছে হয় কিন্তু তই কি কবি মই কৈছো নহয় এনেকুৱা শৌচালয় যে মানুহটো সোমালে বাল্টিটো নোসোমাই মই মানে ভাবি নাপাওঁ এই শৌচালয়টো আমি এজনেহে মল ত্যাগ কৰিম আৰু তহঁতৰ নিচিনা মানুহে বাৰী যোগানে মল ত্যাগ কৰিব শুন ৰিংকি আমি এজন ভাল হলে নহব বুজিছ পৃথিৱীৰ সকলো মানুহ ভাল হব লাগিব তেতিয়াহে আমাৰ পৃথিৱীখন স্বচ্ছ হব আৰু পৃথিৱী স্বচ্ছ হলে আমাৰ এই বেমাৰ আজাৰ নাশ হব বুজিছ আমি প্লাষ্টিকৰ জাবৰ জোথৰ আৱৰ্জনাবোৰ য'তে ত'তে পেলাব নালাগে পৰিৱেশটো এইবোৰে গোটেই নষ্ট কৰি পেলায় ঠিক কৈছ মই আজিহে ভালকে বুজি পাইছো এখন বেলি পৰিবই হ'ল হাতলৈ যাবলৈ দেৰিয়ে হ'ব বল বৰ্তা ওলালে তহঁতি ক'ৰ পৰা আহিলি বৰ্তা আহিলে ইমান গৰম আছে ৰাম ৰাম ৰ'দ চাচোন পানী অকণ দেখোন বেয়া হৈ দমকলৰ পানী এই ঘৰৰ পৰা অনা পানী শেষ হৈ থাকিলে স্কুলত দমকলৰ পৰাই ভৰাই ললো কিয় অকল নাখাওঁ নেকি মই নাখাওঁ পাই কেলে এইবোৰ জৰে জৰে পানী খালে মানে শৰীৰটো অসুস্থ হ'ব পাৰে গম পালি হয় নেকি যেনে ডায়েৰিয়া পানী লগা পেট বিষ ইত্যাদিবোৰ তই ঠিকে কৈছ কিন্তু আমি এজনে এয়াই পানী খাম আনজনেতো লেতেৰা পানী খায়েই জীয়াই আছে সেইবিলাকতো জীয়াই আছে কিন্তু কিমান দিন কিছুমান মানুহে আকৌ লেতেৰা পানী খাই জীয়াই আছে নহয় সেইবিলাকৰ যদি বেমাৰ আজাৰ হোৱা নাই বেমাৰ আজাৰ হৈছে সেইকাৰণে চৰকাৰে পানী যোগান ধৰিছে গম পালি বুজিলো আৰু বুজিবি যাতে পানীখিনি ফিল্টাৰ কৰি অনা হয় নহয় চাবি এই স্কুলৰ পৰা আহিলো দেৰিয়ে হ'ব বৈ এতিয়া যাওঁ আপুনি যে ৰৈছে তহঁতৰ কথাই শুনি লৈ দিলো কিজানি দেখা কথা পাতৰি বেলি আমাৰো দেৰি আছে ইয়াত কি কৰি আছো যাবলৈ ওলাইছো বাটতে আকৌ পেট চিকট মাৰি ধৰিলে নহয় গম পাইছনে বিষ লাগিলেগে নহয় আকৌ আমাৰ বৰ্তাক স্বচ্ছতাৰ কথা কৈ আছিলো বৰ্তাই আকৌ কিবা কথা আকৌ পাতি আছিলে তাকেইতো ইহঁতে কৈছে হেনো আমাৰ পৰিৱেশটো কেনেকে চাফ চিকুণ কৰি ৰাখিব লাগে তাৰ বিষয়ে কৈছে মই আকৌ কি ভাবিছিলো জান এই কিজানি দেখা যোৱা কথা পাতেই নেকি আকৌ তাকে হেৰিটো বয়সত এখন হেৰিটো বেছি নহয় তহঁতি পিছে কি কৰি আছ ঘৰলৈ যাব হোৱা নাই বুলিয়ে ওলাইছিলো গম পালে সিহঁতি ঠিক কথাই পাতিছে মই পাছত শুনিলো হেৰি কৰিছে বোলে পানী কেনেকে খাব লাগে কি কৰি খাব লাগে তাৰ বিষয়ে কৈছে তহঁতৰ ফিল্টাৰ নাই তহঁতি পানী ফিল্টাৰ কৰি নাখাওঁ নেকি সেইকাৰণেই ইহঁতৰ বেমাৰ হৈছে গম পাইছ এনেকুৱা
দেখোন আকৌ মাৰি মাৰি ধৰিছে মোৰে আকৌ কি হৈছে জানো পাই কিনো হৈছে পেটটো চিকুট মাৰি মাৰি ধৰিছে তই কিবা বেয়া বস্তু খালি নেকি নাই কোৱা নহয় সদায় যিখিনি খাওঁ সেইখিনিকে খালি খাওঁ তেতিয়াহ'লে আপুনি বাৰু পানী ক'ৰ পৰা খায় এই আমাৰ সন্মুখৰ দমকলটো যে সেইটোৰ পৰাই খাওঁ পানী কি দমকলৰ পৰা পানী খায় পিছে চাফা কৰি খায় নেখায় চাফা কৰি নাখাওঁ নহয় সেই তেনেকেই খাওঁ পানী সদায় ফিল্টাৰ কৰি খাব পানী ফিল্টাৰ কৰি চাফা কৰি নহয় জানো নাখাওঁ নহয় নেখাওঁ সেইকাৰণে তোৰ পেটৰ অসুখ হৈছে বুজিলে এতিয়া গতিকে সদায় ফিল্টাৰ কৰি পানী খাব মই আকৌ সেইবোৰ কথা গম নাপাওঁ আজি বুজিলে নহয় পালো আমাৰ আইজনী ভাল হওক কুশল হওক দেউতা আজি এটা তেতিয়াহ'লে ফিল্টাৰ কৰিয়ে খাব ঠিক আছে এইফালে গ'লে যাব তেতিয়াহ'লে আমিও যাওঁ অতখিনি ৰাইজ ফুড খালে যেতিয়া আমি পৰিৱেশৰ কথা কৈ থৈয়ে যাওঁ আৰু হ'লে আকৌ আহিলো দেই আহিলো বোলে কচোন পিছে কোনো কথা কওঁ আমি সকলোৱে এটা সংকল্প ল'ব লাগিব বুজিছে আমি গোটেই পৰিৱেশটো চাফা কৰি ৰাখিলেহে আমাৰ বেমাৰ আজাৰ নাশ হ'ব হয় ৰাইজ আপোনালোকে গম পাইছে যিহেতু আমি সকলোৱে একেলগে সংকল্প লওঁ আহক হয় ৰাইজ আমি আহিছো বাটৰ নামেৰে আপোনালোকক সজাগ কৰিবলৈ আপোনালোকে বুজক আৰু আমাকো বুজক পানী বিশুদ্ধ কৰি খাওঁ স্বচ্ছতা হাতত কৰি নিজেই আগুৱাই যাওঁ আৰু আগুৱাই নিওঁ সমাজ জীৱ হত্যা বন্ধ কৰক গছ ধৰ্ম বন্ধ কৰক য'তে ত'তে থু খেকাৰ নেপেলাব জীৱ হত্যা বন্ধ কৰক য'তে ত'তে মূলত মাত্ৰ নকৰিব জীৱ হত্যা বন্ধ